হাই ফ্ৰেণ্ডছ, কি খবৰ সকলোৰে? মোৰ ভালে আৰু আশা কৰিছোঁ আপোনালোক সকলোবোৰ ভালেই আছে আৰু স্বাগতম জনাইছোঁ মোৰ চেনেলৰ আন এটা ভিডিঅ'লৈ আপোনালোকক। আৰু আজি হৈছে বুধবাৰ আৰু আজি ভিডিঅ'টো মই এতিয়া দুপৰীয়াৰ পৰাই আৰম্ভ কৰিছোঁ। চাদৰ এখন গুঠিব লগা আছে আৰু ৰাতিপুৱাও কিবা এটা কৰিছিলোঁ, তামৰ জাগ আৰু গিলাচ এটা। বহুত ইজি প্ৰচেছত এটাত চাফা কৰিব পাৰি। এইবোৰ যিহেতু তামৰ বাচন দাগ লাগি যায় আৰু তামৰ বাচনত পানী চানি খোৱা ভাল, কিন্তু তামৰ বাচন বহুত সোনকালে দাগ লাগি যায় আৰু পানীৰ দাগ বা কিবা এনেকৈ বহুত লেতেৰা দেখি। কিন্তু এটা বহুত সহজ পদ্ধতিৰে তামৰ বাচন চাফ কৰিব পাৰি আৰু সেইটো আপোনালোকক মই দেখাইছোঁ কেনেকৈ পাৰি। আৰু মই আজিকালি তেনেকৈ কৰোঁ। আগতে বহুত খহি কৰিব লগা হৈছিলে, এতিয়া সেই উপায়টো যেতিয়াৰ পৰা জনা হৈছোঁ তেতিয়াৰ পৰা তেনেকৈ কৰোঁ। গতিকে আপোনালোকৰ লগতো শ্বেয়াৰ কৰিছোঁ আৰু আপোনালোকেও তেনেকৈ কৰিব পাৰিব। আৰু এতিয়া চাদৰ এখন গুঠিব লগা আছে, এইখিনি গুঠোঁ আৰু চনা হৈ আছে আৰু তাইও উঠালৈকে এইখিনি কাম কৰোঁ। গতিকে মই এতিয়া পাকঘৰলৈ আহিছোঁ আৰু এইকেইটা দেখিছেনে, এয়া তামৰ গিলাচ আৰু তাত এতিয়া চাফা কৰিম। কেনেকৈ কৰোঁ আপোনালোককো দেখাওঁ, সেইকাৰণে ভিডিঅ'টো বনালোঁ আৰু বহুত ইজি হয়। তেনেকৈ যদি আপোনালোকে নাজানে আপোনালোকেও কৰি চাব পাৰে। বলক এতিয়া সেইকেইটা চাফা কৰোঁ, আপোনালোককো দেখাওঁ। ইয়াৰ কাৰণে লাগিব ভিনেগাৰ 2 চামুচমান আৰু নিমখ। নিমখ ইয়াতে দিছোঁ, তাৰপাছত এইখিনি মিক্স কৰি দিম। মিক্স কৰি দি এইকেইটাত ৰ'ব দেখাই। এতিয়া এয়া ভিনেগাৰ আৰু নিমখৰ মিশ্ৰণখিনি ইয়াত চাওকচোন, লগাই দিয়াৰ লগে লগে একদম বগা হৈ গৈছে, চিকমিকিয়া হৈ গৈছে একেবাৰে। আৰু বেছি ঘঁহিবৰো দৰকাৰ নাই, এনেকৈ হৈ যাব। এনেকৈ মই লগাই অলপমান মাত্ৰ এনেকৈ ঘঁহি দিছোঁ হাতেৰে আৰু এনেকৈ দিলে হৈ যাব। আৰু আপোনালোকে বাচন ধোৱা পাতেৰেও দিব পাৰে, মই হাতেৰেই দিছোঁ আৰু পিছত এবাৰ ঘঁহি ল'ম আৰু এনেকৈ লগাই লৈ চাফা কৰি লওঁ। তাৰপাছত হোৱাৰ পাছতো আপোনালোকক দেখাম আগতে কেনেকুৱা আছিল আৰু পিছত কেনেকুৱা হৈছে। এতিয়া ধুই আহিলোঁ, এয়া অলপমান ঘঁহিও দিলোঁ। এয়া চাওক কিমান চিকমিকিয়া হৈ গ'ল। আৰু সেইদিনা মই আগৰ ভিডিঅ'টোত এজনী ছাবস্ক্ৰাইবাৰে মোক কমেণ্ট কৰিছিলে যে দহি গুঠা ভিডিঅ' দিব লাগে, সেইকাৰণে মই এই ভিডিঅ'খিনি কৰিছোঁ। আৰু আগতে মই দিছিলোঁ, কিন্তু সেইটো বেলেগকৈ গুঠিছিলোঁ আৰু এইটো বেলেগকৈ। আৰু আজিকালি বহুত ফুলাকৈ দহি গুঠে নহয় জানো। আৰু সেনেকৈ মই গুঠিম এতিয়া এখন চাদৰ। আৰু এয়া যে দেখিছে এতলা পাট সূতা, এয়া পলিষ্টাৰ পাট বুলি কওঁ। আৰু এই সূতাৰ তলা এনেকৈ এফালে ভালদৰে মেৰাই ল'ম আৰু মাজতে কাটি ল'ম। তাৰপাছত কেনেকৈ কৰোঁ চাই থাককচোন। আৰু আগতে কৰাৰ দৰে দহিকেইটা প্ৰথমতে বনাই ল'ম, তাৰপাছত বাকীখিনি কৰিম। প্ৰথমতে এইখিনি কিন্তু বহুত দিন আগতে কৰি ৰাখিছিলোঁ ভিডিঅ'। এতিয়া মই দহিকেইটা বনাই লওঁ আগতে, তাৰপাছত আৰু যিদিনা কৰিম সেইদিনা আপোনালোকক গোটেই সম্পূৰ্ণকৈ দেখাম। এতিয়া মই এনেকৈ দেখুওৱা ধৰণে মেৰাই ল'ম সূতাখিনিৰ অলপমান দূৰত। তাৰপাছত মই এয়া ভাঁজ কৰি লৈছোঁ, তাৰপাছত ভাঁজ কৰি লৈ আকৌ মেৰাই ল'ম সূতাডালেৰে। তাৰপাছত গাঁঠি ল'ম, গাঁঠি লৈ সমানকৈ কেঁচিৰে কাটি দিম আৰু তাৰপাছত হৈ যাব। এনেকৈ দহিকেইটা বনাইছোঁ মই, আৰু আগতেও তেনেকৈ বনাইছিলোঁ। আগতে এখন চাদৰত বনোৱা আপোনালোকক দেখাইছিলোঁৱেই। আৰু কেৱল মাত্ৰ সেয়া এমব্ৰইডাৰী কৰা সূতাটোৰে বনাইছিলোঁ। আৰু এয়া হৈছে পাট সূতা, এনেকুৱা সূতাৰে। আৰু পাট সূতাটোৰে বহুত ফুলা দেখি, আৰু আজিকালি এনেকৈয়ে গুঠে, বহুত ভাল লাগে। আৰু এয়া চাওক ইমান ধুনীয়া হৈছে, ডাঙৰ হৈছে পূৰা। আৰু এনেকৈ মই গোটেইকেইটা কৰি লওঁ, তাৰপাছত যিদিনা বনাম সেইদিনাও আপোনালোকক দেখাম। এয়া মই এইটো আৰু ভালদৰে আপোনালোকক দেখাই দিছোঁ, তেতিয়া আপোনালোকে ভালদৰে বুজি পাব নিশ্চয়। আৰু কিছুমান সৰু সুৰা কাম নিজেই জানিলে ভাল, আৰু নিজৰ কাম নিজে কৰিব পাৰিলে বহুতেই ভাল। আৰু এইবিলাক সকলোবোৰ হাতৰ কাম শিকিলে কেতিয়াবা বহু ক্ষেত্ৰতে বহুত সুবিধা হয়। আৰু কেতিয়াবা আপোনাক নিজে যেনেকুৱা বিচাৰে তেনেকুৱাকৈ কৰি ল'ব পাৰে। এইটো বুলিয়ে নহয়, যিকোনো কামৰ কথা কৈছোঁ। আৰু
আজিকালি মই সকলোবোৰ কাম এনেকৈ নিজেই কৰিবলৈ চেষ্টা কৰোঁ, নিজেই ভাবি যেনেকৈ পাৰোঁ। আৰু নোৱাৰিলে বাৰু বেলেগকো দিওঁ কৰিবলৈ, সেয়া নহয় যে নিজেই কৰিব লাগিব, কিন্তু চেষ্টা কৰোঁ আৰু সেয়া আপোনালোকৰ লগত সেইকাৰণে শ্বেয়াৰ কৰিছোঁ আৰু আপোনালোকৰো সুবিধা হ'ব বুলি। আৰু আজিকালি জানেই, বহুতেই জানে, এয়া সৰু সুৰা কাম কিছু সকলোবোৰে জানে। এয়া মই চাদৰখন ওলোটাকৈ লৈ লৈছোঁ, ওপৰত এটা গাৰু দি লৈছোঁ যাতে চাদৰখন পিছলি নাহে। এয়া বেজীটো তলফাৰেৰে সোমাই লৈছোঁ আৰু এটা গাঁঠি দি লৈছোঁ সূতাডালৰ মূৰত, মানে দুয়োডাল সূতাৰে কাপোৰখনত। আৰু এতিয়া দহিটোৰে মই বেজীটো ভৰাই দিম আৰু এনেকৈ ভৰাই লৈ চাদৰখনত এবাৰ আকৌ চিলাই ল'ম। এয়া পিছফালেৰে আকৌ সোমাই দিম দেখুওৱা ধৰণে। আৰু তাৰপাছত সিমূৰৰ সূতাডালেৰে গাঁঠি দিম, দুবাৰ গাঁঠি দিম। আৰু আপোনালোকৰ যেনেকৈ সুবিধা হয় তেনেকৈ গাঁঠি দিলেই হৈ গ'ল। আৰু এয়া এটা হৈ গ'ল। এনেকৈ মই এবাৰ মেৰায়ো দিছোঁ গাঁঠিটো যাতে ওলাই নাযায়। A is for B is for C is for D is for doll. আৰু 1 3 5 7 9 10 বাবা দিয়া বাবা। হাই ফ্ৰেণ্ডছ, সোনা উঠিলে, তাৰ লগত অলপমান আছোঁ এনেয়ে। তাৰপাছত এতিয়া আজি ঘৰত মানুহ নাইয়ে, দেউতা আৰু ময়ে আছোঁ অকলে। আৰু সোনাই হাই দিয়া, হাই। এতিয়া চাদৰখনো গুঠিব লগা আছে, কিন্তু তাই উঠিলে আৰু এতিয়া পেহীয়েকো নাই তাইক ৰাখিবলৈ। আৰু আজিকালি জানেই তাই বহুত দুষ্ট হৈছে, আৰু মই কিবা কৰিব আহিলেই তাই আগতে ওলাই আহি, আৰু এইকাৰণে একো কৰিবই নোৱাৰোঁ আজিকালি। আৰু এইকাৰণে এতিয়া আৰু তাইকে ৰাখি থাকিব লাগিব। আৰু এতিয়া তাইক কিবা এটা খুৱাই লওঁ, তাৰপিছত আপোনালোকক দেখাই থাকিম কি কৰোঁ। গতিকে চাই থাকিব ভিডিঅ'টো। এয়া জলকীয়া কেইটা এতিয়া ৰখা হয়, আৰু এইকেইটা টেমাৰ পৰা উলিয়ালোঁ। এইকেইটা 15 দিনমান আগৰে হয়, 15 দিনতকৈ বেছিয়ে হ'ল চাগে। আৰু এনেকৈ যদি টেমাত ভৰাই ৰাখে তেতিয়া বহু দিনলৈ জলকীয়াবোৰ সতেজ হৈ থাকে। চাওক এইকেইটা এতিয়াও ভালেই আছে প্ৰায়খিনি। আৰু এনেকৈ মই ঠাৰি গুচাই ভালদৰে ধুই পানীখিনি শুকোৱাৰ পাছত টেমা এটাত ভৰাই ফ্ৰিজত ৰাখি দিওঁ, আৰু এনেকৈ বহুত দিনলৈ ভালদৰে সতেজ হৈ থাকে। আৰু আপোনালোকেও যদি এনেকৈ সতেজ কৰি বহুত দিনলৈ ৰাখিব বিচাৰে এনেকৈ থ'ব পাৰে, সেইকাৰণে মই ভিডিঅ'খিনি কৰিলোঁ। আৰু সকলোৱে জানেই চাগে, তথাপিও ক'লোঁ। আৰু পানীখিনি ভালদৰে শুকাই ল'ব লাগে, নহ'লে জলকীয়াবোৰ পচি যায়। আৰু এতিয়া যিহেতু ঠাণ্ডাৰ দিন, গতিকে বাহিৰত ৰাখিলেও ভালদৰে বহুত দিনলৈকে থাকে, কিন্তু গৰম দিনতো 10-15 দিনলৈকে ভালদৰে থাকিব যদিহে আপোনালোকে এনেকৈ ফ্ৰিজত ভৰাই থৈ দিয়ে। আৰু আপোনালোকৰ সহায়ক হ'ব বুলি আপোনালোকক কথাখিনি জনালোঁ। আৰু যদিহে নিশ্চয় আপোনালোকৰো সুবিধা হ'ব, এনেকৈ ৰাখিব পাৰে। গতিকে সেয়াই। হাই ফ্ৰেণ্ডছ, এতিয়া 4টা বাজিবৰেই হ'ল, আৰু এয়া আমাৰ সোনা মোবাইল চোৱাত বিজি। আৰু তাইক খোৱালোঁ, আমিও খালোঁ। গতিকে আজিৰ ভিডিঅ'টো এইখিনিতে সামৰিম বুলি ভাবিছোঁ, আৰু এটা নতুন ভিডিঅ'ৰ সৈতে আপোনালোকক লগ পাম। আৰু আজিৰ ভিডিঅ'টো চাই আপোনালোকে বাৰু কেনেকুৱা পালে জনাব, আৰু যদিহে ভাল পালে এটা লাইকো কৰি দিব।
তেতিয়ালৈকে বাই বাই। আকৌ লগ পাম এটা নতুন ভিডিঅ'ৰ সৈতে।